নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বুক চামাৰী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম এখন জনপ্ৰিয় কিতাপ মানুহৰ মন জয় কৰা উপায়। কিতাপখনৰ লেখক আছিল আমেৰিকাৰ বিখ্যাত লেখক আৰু প্ৰবক্তা ডেল কাৰ্নেগী। এই কিতাপখন অসমীয়া ভাষালৈ অনুবাদ কৰিছে আমিনুৰ ৰহমানে। এই কিতাপখন লেখকে কেইবাটাও ভাগত বিভক্ত কৰিছে। মই তাৰে কেইটামান সাৰাংশ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। বন্ধু বান্ধৱীসকল, আমি আমাৰ জীৱনত বহুত মানুহ লগ পাওঁ। বহুত মানুহৰ লগত আমাৰ সুসম্পৰ্ক গঢ়ি উঠে আৰু কিছুমান মানুহৰ লগত মতভেদ হয়, ভুল বুজাবুজি হয়, আৰু এইবিলাকে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়। কাৰণ মানুহ হৈছে সামাজিক প্ৰাণী। আমি অকলে খাব পাৰোঁ বা যাব পাৰোঁ, কিন্তু অকলে থাকিব নোৱাৰোঁ। আমি সকলোৱে ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে আমাৰ দৈনন্দিন জীৱনত আমি কেনেদৰে সকলোৰে লগত কোনো ধৰণৰ মতভেদ নোহোৱাকৈ এটা সুন্দৰ সম্পৰ্ক স্থাপন কৰিব পাৰোঁ, তাৰে এই কিতাপখনৰ জৰিয়তে আমি জানিব পাৰিম। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। সকলোৰে প্ৰতি বন্ধুত্বপূৰ্ণ আচৰণ কৰক। নিজক আনৰ দৃষ্টিৰে চোৱাৰ চেষ্টা কৰক। মনত ৰাখিব, আনে হয়তো ভুল কাম কৰিব পাৰে, কিন্তু তেওঁলোকে তাক কোনোপধ্যে ভুল বুলি নাভাবে। তাক তেওঁলোকে শুদ্ধ বুলিয়েই ভাবে আৰু তাৰ পক্ষত তৰ্ক কৰে। ইয়াৰ বাবে তেওঁলোকক দোষাৰোপ কৰিবলৈ নাযাব। এইটো অধিকাংশ মানুহৰে জন্মগত স্বভাৱ। এনে ক্ষেত্ৰত আপুনি মাথোন তেনে মানুহক বুজাৰ চেষ্টা কৰক। একমাত্ৰ বুদ্ধিমান আৰু সহনশীল মানুহেহে তেনেদৰে আনক বিচাৰ বিশ্লেষণ কৰিব পাৰে। 1 মিনিট সময় গমি চোৱাৰ চেষ্টা কৰক। আপোনাৰ নিজৰ কামতনো আপোনাৰ উৎসাহ কিমানখিনি তুলনা কৰি চাওক। সকলো কামতে আপোনাৰ উৎসাহ উদ্দীপনা সমান হয় নে নহয়। চাব, আপোনাৰ মাজত নানা ধৰণৰ অক্ষমতা আছে। মনত ৰাখিব, পৃথিৱীৰ সকলো মানুহৰ মাজতে এনেধৰণৰ অক্ষমতা আছে। নিজৰ মত কাৰো ওপৰত জাপি নিদিব। মানুহৰ মন জয় কৰাৰ ক্ষেত্ৰত এইটো এটা কাৰ্যকাৰী কৌশল। এজন মানুহক তেওঁৰ নিজৰ দৃষ্টিকোণৰ পৰা চোৱাৰ চেষ্টা কৰক। নিজৰ মত কাৰো ওপৰত জাপি নিদিব। তেনে কৰিলে মানুহৰ মনত বিদ্ৰোহৰ ভাৱ জাগি উঠে। তেওঁৰ মনত এক ধৰণৰ আকুৰ গুজালিৰ সৃষ্টি হয়। ফলত তেনে মানুহক আপুনি কোনো কথাতে ৰাজু কৰিব নোৱাৰে। তেওঁ আপোনাৰ সকলো কথাৰে বিদ্ৰোহ কৰাৰ চেষ্টা কৰিব। আনক আনৰ দৃষ্টিৰে চোৱাৰ চেষ্টা কৰক। মানুহে নিজৰ স্বভাৱ চৰিত্ৰ এদিনতে পৰিৱৰ্তন কৰিব নোৱাৰে। নিজা দৃষ্টিভংগী পৰিৱৰ্তন কৰিব পৰাটো সিমান সহজ কথা নহয়। এই কথাটো পৃথিৱীৰ সকলো মানুহৰ দৰে আপোনাৰ মোৰ বুলিকাও সত্য। আমিও আমাৰ দৃষ্টিভংগী ধ্যান ধাৰণা সহজে পৰিৱৰ্তন কৰিব নিবিচাৰোঁ। তাৰ বাবে আমাক সময়ৰ প্ৰয়োজন হয়। কিন্তু যদি আপুনি সঁচাকৈয়ে মানুহৰ মন জয় কৰিব বিচাৰিছে, হাই কাজিয়া মানসিক অশান্তিৰ পৰা মুক্তি লভিব বিচাৰিছে, তেনেহ'লে আপুনিও তেনেধৰণৰ দৃষ্টিভংগী গঢ়ি তুলিব লাগিব। এইখিনিতে বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ'ল, আমাৰ জীৱনৰ সাফল্য অসাফল্য ভালেখিনি মানুহৰ লগত সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। যদি আপুনি মানুহৰ লগত সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে, তেনেহ'লে জীৱনত পদে পদে উজুতি খাব লাগিব। আমাৰ উন্নতিৰ বাটত আনে নানাভাৱে সহায় কৰে। সকলোৰে লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটো এটা জৰুৰী কথা। আৰু মানুহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব বিচাৰিলে প্ৰতিগৰাকী মানুহকে তেওঁৰ দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব লাগিব। তেওঁৰ আত্মসন্মান, ব্যক্তিত্ব, স্বাভিমানক গুৰুত্ব দিব লাগিব। তেনে কৰিব পাৰিলেহে আপুনি মানুহৰ মন জয় কৰিব পাৰিব। আনৰ পৰা সহায় সহযোগিতা লাভ কৰি জীৱনৰ বাটত আগুৱাই যাব পাৰিব। এজন মানুহক লগ ধৰাৰ আগতে তেওঁৰ মানসিকতা সম্পৰ্কে খবৰ ল'ব। তেওঁনো কেনে প্ৰকৃতিৰ মানুহ তাক জনাৰ চেষ্টা কৰিব। তেনে কৰিব পাৰিলে আপুনি সহজে তেওঁক আপোন কৰি ল'ব পাৰিব। আনৰ সমস্যাক উপলব্ধি কৰাৰ চেষ্টা কৰক। আমি প্ৰত্যেকেই আমাৰ জীৱনত কাৰোবাৰ ৰূঢ় আচৰণৰ সন্মুখীন হওঁ। তেনে ক্ষেত্ৰত আমি শান্তভাৱে ক'ব লাগিব, আপোনাৰ এনে আচৰণত মই অলপো বেয়া পোৱা নাই। তাৰ বাবে মই আপোনাক অলপো দোষাৰোপ কৰিব যোৱা নাই। আপোনাৰ ঠাইত থকা হ'লে হয়তো ময়ো তেনেধৰণে আচৰণ কৰিলোহেঁতেন বা ভাবিলোহেঁতেন। এনেধৰণৰ উত্তৰ শুনাৰ পিছত চৰম খিংখিঙীয়া মানুহজনো শান্ত হৈ পৰিব, নিজকে সংযত কৰিব। ফলত আপুনি সহজেই তেওঁ মন জয় কৰিব পাৰিব। কাৰো লগত অযথা তৰ্ক নকৰিব। সকলোৰে লগত মধুৰ সম্পৰ্ক গঢ়ি তোলক। কাৰো সমালোচনা নকৰিব, কাৰণ সমালোচনাই মানুহৰ মাজত দূৰত্ব সৃষ্টি কৰে। কোনো কথাতে অহংকাৰ নকৰিব। আনৰ সমস্যাক উপলব্ধি কৰাৰ চেষ্টা কৰিব। মনত ৰাখিব, এজন মানুহে যি পৰিস্থিতিত যেনে আচৰণ কৰে, আপুনিও প্ৰায় তেনে আচৰণে কৰিব। সেয়েহে কাকো কোনো ধৰণৰ কথাৰ বাবে সমালোচনা কৰিবলৈ নাযাব। আনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰক। সি আপোনাক প্ৰিয় পাত্ৰত পৰিণত কৰিব।
আনৰ দুখ ধৰোঁতে সতৰ্ক হ'ব। মনত ৰাখিব, সকলো মানুহেই নিজকে শুদ্ধ বুলি ভাবে। সেয়ে কাকো ভুল বুলি প্ৰমাণ কৰাৰ চেষ্টা নকৰিব। তেনে চেষ্টাই মানুহৰ লগত আপোনাৰ সম্পৰ্ক বেয়া কৰিব। আনক পোনপটীয়া সমালোচনা কৰাৰ পৰা বিৰত থাকিব, কাৰণ কোনো মানুহেই সমালোচনা সহ্য নকৰে। পোনপটীয়া সমালোচনাই বন্ধুত্ব নষ্ট কৰে। কাৰো মনত আঘাত নিদিব। পোনচাইতে কাৰো কথা খণ্ডন কৰাৰ চেষ্টা নকৰিব। আক্ৰমণাত্মক মানসিকতা পৰিহাৰ কৰক। প্ৰতিটো কথা জুখি মাখি ক'ব। আপোনাৰ কথা আৰু কামে যেন কাকো ক্ষিপ্ত কৰি নোতোলে সেই দিশত দৃষ্টি দিব। আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব। মানুহৰ মান সন্মানৰ প্ৰতি সদা সতৰ্ক থাকিব। খঙৰ কথাকো মিঠা মাতেৰে কোৱাৰ অভ্যাস গঢ়ি তোলক। আনৰ গুণৰ প্ৰশংসা কৰক। আপোনাতকৈ তলখাপত মানুহৰ প্ৰতি যথাযথ সন্মান প্ৰদৰ্শন কৰিব। তেওঁলোকক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰিব, কাৰণ সকলোৱে সন্মান বিচাৰে। আনৰ পৰা লাভ কৰা সেৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাওক। প্ৰশংসাৰে মানুহক সহজে সংশোধন কৰিব পাৰি। মানুহৰ মাজত থকা সুপ্ত প্ৰতিভাক জগাই তোলাৰ চেষ্টা কৰক। এজন ব্যৰ্থ মানুহক সাফল্যৰ সপোন দেখুৱাবলৈ উদ্বুদ্ধ কৰক। প্ৰশংসাই আনক আপোনাৰ কাষলৈ টানি আনিব। সমালোচনাই সকলোকে আপোনাৰ পৰা দূৰলৈ ঠেলি দিব। আনক মৰ্যাদাপূৰ্ণ বুলি ভবাৰ সুযোগ দিয়ক। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিল। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু এইটো মোৰ নতুন চেনেল হয়, সেয়েহে আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিম। ধন্যবাদ।